নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে জনাকদাৰ নাইট লাইটাৰ ইউটিউব চেনেল। বন্ধুসকল, এটা খুব গুৰুত্বপূৰ্ণ কথা ক'বলৈ ওলাইছোঁ। কথাটো হ'ল এনেকুৱা ধৰণৰ, যদিহে আপোনালোকৰ SBIত একাউণ্ট আছে বা SBI ATM কাৰ্ড আছে, তেনেহ'লে আপোনালোকে পইচা উলিয়াবৰ কাৰণে দূৰত থকা ATM মেচিনলৈকে যোৱাৰ দৰকাৰ নাই। আপোনালোকৰ নিচেই ওচৰত থকা গেলামাল দোকানৰ পৰা আপোনালোকে পইচা উলিয়াব পাৰিব। এই গোটেই কথাখিনি এইটো ভিডিঅ'ত আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। মাত্ৰ 2 মিনিট বা 3 মিনিটৰ ভিডিঅ'। কথাখিনি যদি আপোনালোকে ভালদৰে জানিবলগীয়া হয়, তেনেহ'লে এই ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাওক। ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে আপোনালোকলৈ এটা সৰু অনুৰোধ, যদিহে এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বন্ধুসকল, কিছুদিন পূৰ্বে দেশত ATM কাৰ্ড হ্ৰাস পোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰিজাৰ্ভ বেংকে এখন সমিতি গঠন কৰিছিলে। সমিতিৰ নিৰ্দেশ মৰ্মে দেশৰ সৰু সৰু চহৰ বা গাঁও অঞ্চলত দোকানীৰ জৰিয়তে ধন যোগানৰ পৰামৰ্শ দিছিলে, কিয়নো বহু অঞ্চলত সৰ্বসাধাৰণ লোকে ATMৰ পৰা পইচা উলিয়াবলৈ বহু দূৰলৈ যাবলগীয়া হয়। ইয়াৰ প্ৰধান কাৰণ হৈছে দেশত পৰ্যাপ্ত পৰিমাণৰ ATM মেচিনৰ অভাৱ। এই অভাৱ দূৰ কৰিবৰ বাবে আপোনাৰ নিচেই ওচৰত থকা গেলামাল দোকানৰ পৰা পইচা উলিওৱাৰ সুবিধা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই সুবিধা ভাৰতীয় ষ্টেট বেংকৰ প্ৰিপেইড কাৰ্ড থকাসকলে SBI পইণ্ট অফ চেল টাৰ্মিনেলত লাভ কৰিব। এই টাৰ্মিনেলৰ জৰিয়তে আপুনি প্ৰত্যেক দিনে মিনিমাম 100 টকাৰ পৰা মেক্সিমাম 1000 টকা পৰ্যন্ত পইচা উলিয়াব পাৰিব। ইয়াৰ বাবদ আপুনি দোকানীক কোনো ধৰণৰ চাৰ্জ দিব নালাগে। আপুনি দোকানৰ পৰা কোনো ধৰণৰ বস্তু ক্ৰয় নকৰিলেও SBI পইণ্ট অফ চেলৰ জৰিয়তে ধন উলিয়াব পাৰিব। কিন্তু আপোনাৰ প্ৰত্যেকটা ট্ৰেঞ্জেকশ্যনৰ বাবদ SBI তৰফৰ পৰা মিনিমাম 7 টকা 50 পইচাৰ পৰা মেক্সিমাম 10 টকা চাৰ্জ লোৱা হ'ব। এই সুবিধাৰ পৰা আপোনাৰ বহু সময় ৰাহি হোৱাৰ উপৰিও বহু ক্ষেত্ৰত আপুনি লাভান্বিত হোৱাটো নিশ্চিত। ইয়াৰ বাবে অধিক জানিবলৈ হ'লে SBI ৱেবছাইটটো আপুনি চাব পাৰে। ৱেবছাইটটো হ'ল www.sbi.co.in। ধন্যবাদ।